Hello everyone, welcome back to my channel. মোৰ নাম অনুপম, আপোনালোকে চাই আছে AutoInside. আমি আজি কোনখন গাড়ীৰ বিষয়ে কথা পাতিম আপোনালোকে ইতিমধ্যে থাম্বনেইল দেখি গমেই পাইছে। সাব 4 মিটাৰ কম্পেক্ট এছইউভিৰ ভিতৰত আটাইতকৈ বেছি যিখন ভ্যালু ফৰ মানি প্ৰডাক্ট হয় সেইখনেই হৈছে NISSAN MAGNATE। আৰু আমি আজি এই গাড়ীখনৰ বিষয়ে কথা পাতিম। Before starting the video, I want to thank BINOD NISSAN Guwahati for helping me out. আপোনালোকে যিকোনো ধৰণৰ NISSAN প্ৰডাক্টৰ বাবে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে। মই ডেসক্ৰিপচনত তেওঁলোকৰ কন্টাক্ট ডিটেইলছ দি দিম শ্বৰুমৰ। আপোনালোকে অসমৰ যিকোনো ঠাইৰ পৰা তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু গাড়ীখনৰ বিষয়ে বেষ্ট অফাৰৰ বিষয়ে জানিব পাৰে। ইতিমধ্যে মই শ্বৰুমৰ লগত কথা পাতি গমে পাইছিলো গাড়ীখনৰ 5 ডিসেম্বৰৰ পৰা গাড়ীখনৰ এটা স্পেশাল অফাৰ চলি আছে আৰু সেইটো হৈছে আপোনাৰ 50,000 টকালৈ এটা অফাৰ চলি আছে আৰু সেইটো ডিটেইলছত তেওঁলোকৰ যিকোনো এজন কৰ্মচাৰীৰ পৰা আপোনালোকে জানিব পাৰিব কি ধৰণৰ অফাৰ চলি আছে আৰু লগতে এক্সচেঞ্জ অফাৰো বহুতখিনি কিবা আছে। গতিকে এই গোটেই বিষয়টোৰ বিষয়ে আপোনালোকে জানিবলৈ তেওঁলোকৰ শ্বৰুমৰ সৈতে যোগাযোগ কৰক আৰু শ্বৰুমৰ কন্টাক্ট ডিটেইলছ মই ইতিমধ্যে কৈছোৱে, মই ডেসক্ৰিপচনত দি ৰাখিছো গোটেইখিনি। NISSAN MAGNATE সেগমেন্টৰ ভিতৰতে আটাইতকৈ বেছি ভ্যালু ফৰ মানি প্ৰডাক্ট হিচাপে জনা যায়, কিয়নো ইয়াৰ বেছ ভেৰিয়েন্ট ষ্টাৰ্ট হয় at ₹5.99 lakhs আৰু ইয়াৰ টপ অফ দ্য লাইন মডেল ইজ প্ৰাইসড at ₹11.66 lakhs। গাড়ীখনৰ বেছ ভেৰিয়েন্টৰ পৰাই 6টা এয়াৰবেগ ষ্টেণ্ডাৰ্ড, all 4 power windows, rear parking sensor আদিৰ দৰে ফিচাৰ্স আপোনালোকে পাই যাব। নিসান ৰেনো গ্ৰুপৰ পপুলাৰ CMF A+ প্লেটফৰ্মত নিৰ্মিত এইখন গাড়ীৰ ডাইমেনশনছ হৈছে লেন্থ হৈছে 3994 মিলিমিটাৰ, উইথ হৈছে 1758 মিলিমিটাৰ, হাইট 1572 মিলিমিটাৰ আৰু হুইল বেছ হৈছে 2500 মিলিমিটাৰ। লগতে গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স হৈছে 205 মিলিমিটাৰ। মোৰ লগত থকা এইখন গাড়ী হৈছে মেনুৱেল ট্ৰান্সমিশনৰ টেকনা ভেৰিয়েন্ট আৰু আমি আজি কথা পাতিম এইখন গাড়ীৰ বিষয়ে। গাড়ীখনলৈ চালে আটাইতকৈ ভাল লগা দিশটো হ'ল গাড়ীখনৰ লুকছটো। এক্সটেৰিয়ৰে হওক বা গাড়ীখনৰ ইণ্টেৰিয়ৰে হওক, গাড়ীখনৰ দুটা দিশতে দেখিবলৈ খুব স্মাৰ্ট আৰু মডাৰ্ণ যেন দেখি। সন্মুখৰ পৰা গাড়ীখনলৈ চালে প্ৰথমে চকুত পৰিব গাড়ীখনত থকা ফ্ৰণ্ট মেছিভ গ্ৰিলখনলৈ। ব্লেক কালাৰ দিয়া এই গ্ৰিলখনৰ দুয়োফালে এটা ক্ৰম ডিজাইন ৰখা হৈছে আৰু এক্সাক্টলি তাৰ তলতে দিয়া হৈছে গাড়ীখনৰ ফগ লেম্পটো। LED বাই প্ৰজেক্টৰ অটো হেডলেম্প দিয়া হৈছে এই গাড়ীখনৰ সৈতে আৰু তাৰ তলত L শেপত DRL দিয়া হৈছে। আহিছো গাড়ীখনৰ সাইড প্ৰফাইললৈ। সাইড প্ৰফাইললৈ আহিলে দেখিব গোটেই ডিজাইনটো সিম্পল ৰখা হৈছে। ডুৱেল টোন কালাৰৰ সৈতে সাইড লুকটো বৰ ধুনীয়া দেখা হৈছে আৰু তলত দিয়া প্লাষ্টিক লাইটিংটো ইউনিফৰ্ম শেপত দিয়া হৈছে। ব্লেক কালাৰত গাড়ীখনৰ ওয়াৰভেমখন দিয়া হৈছে আৰু দিয়া হৈছে লগতে টাৰ্ণ ইণ্ডিকেটৰ আৰু তাৰ তলতে দিয়া হৈছে কেমেৰা ফৰ 360 ডিগ্ৰী ভিউ। একেলগে গাড়ীখনৰ টায়াৰ প্ৰফাইলটো কৈ দিছো। গাড়ীখনত 195/60 R16 ইঞ্চৰ টায়াৰ আৰু লগত দিয়া হৈছে ডায়মণ্ড কাট ডুৱেল টোন ফিনিশ এলয় হুইল। বেক প্ৰফাইললৈ আহিলে দেখিব ইয়াত LED সেটআপত টেইল লেম্প দিয়া হৈছে। গ্লাছখনৰ তলত নিসানৰ লোগোটো দিয়া হৈছে আৰু তাৰ তলত ডাঙৰকৈ ম্যাগনাইট বেজিং দিয়া হৈছে। গাড়ীখনৰ সৈতে শাৰ্ক ফিন এন্টেনা দিয়া হৈছে। ওপৰত ব্লেক কালাৰৰ স্পয়লাৰ এখন দিয়া হৈছে। গ্লাছত ডিফগাৰ আৰু ৱাশ্বাৰ দিয়া হৈছে। বাম্পাৰটো ব্লেক কালাৰ দিয়া হৈছে আৰু তাৰ তলত সিলভাৰ কালাৰ এখন স্কিড প্লেট দিয়া হৈছে। গাড়ীখনৰ বুট স্পেচটো দেখুৱাই দিছো। ইয়াত এটা 336 লিটাৰৰ ডাঙৰ বুট স্পেচ দিয়া হৈছে, যিটো ভালেকেইটা লাগেজ একেলগে লৈ যাব পাৰিব আৰু আপোনালোকৰ যিকোনো এটা ট্ৰিপ বৰ সুন্দৰকৈ উপভোগ কৰিব পাৰিব। আহিছো গাড়ীখনৰ ইঞ্জিনলৈ। গাড়ীখন দুটা ইঞ্জিন অপচনৰ সৈতে পোৱা যায়। এটা হৈছে 1 লিটাৰ নেচাৰেলি এস্পিৰেটেড পেট্ৰল ইঞ্জিন আৰু এটা হৈছে 1 লিটাৰ টাৰ্বো ইঞ্জিনৰ সৈতে। আৰু এই দুইটা ইঞ্জিনৰ লগতে তিনিটা ট্ৰান্সমিশনৰ সৈতে এই গাড়ীখন উপলব্ধ। মেনুৱেল AMT আৰু CVT ট্ৰান্সমিশনৰ সৈতে এই গাড়ীখন পোৱা যায়। মোৰ লগত থকা এইখন গাড়ী হৈছে 1 লিটাৰ 3 সিলিণ্ডাৰ নেচাৰেলি এস্পিৰেটেড পেট্ৰল ইঞ্জিন আৰু মেনুৱেল ট্ৰান্সমিশনৰ। যদি পাৱাৰ ফিগাৰৰ কথা ক'বলৈ যাওঁ তেনেহ'লে এইটো ইঞ্জিন 3 সিলিণ্ডাৰৰ ইঞ্জিন হয় আৰু এইটো ইঞ্জিনে 72 PS মেক্সিমাম পাৱাৰ প্ৰডিউচ কৰে এট 6250 RPMত। ইণ্টেৰিয়ৰলৈ যোৱাৰ আগতে মই গাড়ীখনৰ চাবিটো দেখুৱাই দিছো। ইয়াত দুটা বাটন দিয়া হৈছে, এটা লকৰ বাবে আৰু এটা আনলকৰ বাবে। ওপৰত নিসান লিখা আছে আৰু যদি গাড়ীখনৰ চাবিটোৰে আনলক নকৰেও আৰু তথাপি যদি গাড়ীখনৰ কাষলৈ যায় তেনেহ'লে গাড়ীখন অটোমেটিক্যালি গাড়ীখন নিজে আনলক হৈ যায়। ড্ৰাইভাৰ ডোৰ ওপেন কৰিলে আপোনালোকে ইয়াত দেখিব ইয়াত সকলো ধৰণৰ উইণ্ডো ৰিলেটেড কণ্ট্ৰলছ, ওয়াৰভিম কণ্ট্ৰল এইবোৰ দিয়া হৈছে আৰু গাড়ীখনত এটা 10 কালাৰত সফট টাচ এলিমেণ্ট এটা লগোৱা হৈছে। গাড়ীখনৰ ডোৰ আৰু ড্যাশবোৰ্ড আৰু গোটেই পিছলৈ সেই একেটা থিম ৰাখিছে। লগতে গাড়ীখনৰ সিট কভাৰো একে ধৰণৰ 10 কালাৰটোৰ কম্বিনেশ্যনটোৰে দিয়া হৈছে। গোটেই গাড়ীখনত বহিলে এই গোটেই ফিলটো খুব ধুনীয়া লাগে আৰু সুইচালে যেহেতু এইটো সফট টাচ হয় গতিকে ওভাৰঅল খুব প্ৰিমিয়াম ফিল এটা হয়।
গাড়ীখনৰ ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ দিয়া হৈছে ইয়াত সকলো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব গাড়ীখন ৰিলেটেড যিকোনো ধৰণৰ ইনফৰমেশ্যন ইয়াত শ্ব' কৰিব লগতে গাড়ীখনত ষ্টেৰিং মাউণ্টেড কণ্ট্ৰলছো দিয়া হৈছে মিডিয়া কণ্ট্ৰল কৰিবলৈ বা অন্যান্য কণ্ট্ৰলছ কিছুমান ইয়াত দিয়া হৈছে ফোন ৰিচিভ কৰিবলৈ বা ফোন কাট কৰিবলৈ এইবোৰ দিয়া হৈছে মিডিয়া কণ্ট্ৰল আৰু মিডিয়া ইনফৰমেশ্যনৰ বাবে ইয়াত এখন টাচ স্ক্ৰীন ইনফৰটেইনমেণ্ট চিষ্টেম দিয়া হৈছে ইয়াত সকলো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব আৰু মিডিয়া কণ্ট্ৰল কৰিব পাৰিব তাৰ তলতে দিয়া হৈছে একেলগে ডেডিকেটেড বাটনছ কিছুমান আৰু ইয়াত এটা অট'মেটিক ক্লাইমেট কণ্ট্ৰল এচি দিয়া হৈছে তাৰ তলতে দিয়া হৈছে পুছ ষ্টাৰ্ট ইঞ্জিন ষ্টাৰ্ট ষ্টপ বাটন বেক সিট স্পেচটো দেখুৱাই দিছোঁ মই সন্মুখৰ সিটটো যিটো ড্ৰাইভাৰ সিট হয় সেইটো মই মোৰ হাইট এডজাষ্টমেণ্টত এডজাষ্ট কৰি ৰাখিছোঁ মোৰ হাইট 5 ফুট 8 ইঞ্চি হয় তথাপি আপোনালোকে দেখিছে মই খুব কমফৰ্টেবলি ইয়াত বহিছোঁ মোৰ তাত এনাফ লেগ ৰুম আৰু হেড ৰুম আছে আৰু মই বৰ ধুনীয়াকৈ ইয়াত বহিব পাৰিছোঁ মোৰ নিচিনা তিনিজন এডাল্ট খুব কমফৰ্টেবলি ইয়াত বহিব পাৰিব আৰু এটা দীঘলীয়া ট্ৰিপলৈ যাব পাৰিব আহক আমি গাড়ীখন চলাই চাওঁ ষ্টেৰিঙত বহাৰ পিছতে মোৰ প্ৰথম ভাল লগা দিশটো আছিলে গাড়ীখনৰ সিটটো কুশনিং খুব ধুনীয়া কমফৰ্টেবলি বহি গাড়ীখন চলাবলৈ খুবেই ভাল লাগে আৰু গাড়ীখন চলোৱাৰ ক্ষেত্ৰত গাড়ীখনৰ ইনিচিয়েল পিকআপটো খুব ধুনীয়া খুব স্মুথ এক্সিলাৰেশ্যন আৰু কণ্ট্ৰলো খুব একিউৰেট গাড়ীখন আমি সিটি ট্ৰেফিক কণ্ডিশ্যনত চলাই চাইছিলোঁ সিটিত চলাবলৈ কোনো অসুবিধা নাই ভিজিবিলিটি ৱাইজ এ পিলাৰ বি পিলাৰক লৈ কোনো ইছ্যু নাই বাম্পাৰ টু বাম্পাৰ ট্ৰেফিক কণ্ডিশ্যনত চলাবলৈ কোনো অসুবিধা নাপায় আমি হাইৱেত গাড়ীখনৰ হাই স্পীড পাৰফৰ্মেন্স আৰু ষ্টেবিলিটি টেষ্ট কৰিছিলোঁ হাই স্পীডত গাড়ীখনে কোনো ধৰণৰ এবনৰ্মেল বিহেভ নকৰে CMF প্লেটফৰ্মৰ লগত মেকফাৰ্জন আৰু টৰ্জন বিম ছাছপেনশ্যনৰ কম্বিনেশ্যনে হাইৱেত খুব ষ্টেবল আৰু কমফৰ্টেবল ড্ৰাইভিং এক্সপিৰিয়েঞ্চ এটা প্ৰভাইড কৰে যিহেতু আমি বেয়া ৰাস্তাত গাড়ীখন চলাবলৈ নাপালোঁ গতিকে তেনেকুৱা ৰ'দত গাড়ীখনে কি ধৰণে বিহেভ কৰে সেইটো আমি জানিব নোৱাৰিলোঁ বাকি গাড়ীখনৰ এক্সটেৰিয়ৰ ইণ্টেৰিয়ৰ ফিচাৰ্ছ ৰাইড কোৱালিটি এই গোটেইবোৰ দিশ চাই যদি মই মোৰ পাৰ্চনেল ফিডবেকটো দিবলৈ যাওঁ তেনেহ'লে মই ভাবোঁ এই প্ৰাইচ ব্ৰেকেটৰ ভিতৰত এইখনেই হৈছে আটাইতকৈ বেছি ভেলিউ ফৰ মানি প্ৰডাক্ট এট ইটছ ছেগমেণ্ট আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু লগতে আপোনালোকে যদি এইখন গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তেনেহ'লে ডেছক্ৰিপশ্যনত শ্ব'ৰুমৰ কণ্টেক্ট ডিটেইলছ দি ৰাখিছোঁ আপোনালোকে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰিব আৰু যিহেতু আমি এই চেনেলটো নতুনকৈ ষ্টাৰ্ট কৰিছোঁ গতিকে আমাক অকণমান উৎসাহ যোগাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি আপোনাৰ ফেমিলি বা ফ্ৰেণ্ডছৰ মাজত এই গাড়ীখন ক্ৰয় কৰিম বুলি ভাবিছে তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰক আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ